हेलो एवरीवन সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিলৈ আহিছো ভেজ পোলাওৰ এটা সহজ ৰেচিপি। ভিডিঅটো শেষলৈকে চাই থাকিব। তেতিয়া হলে আহকচোন দেৰি নকৰি ভিডিঅটোৰ মাজলৈ আগবাঢ়ি যাওঁ। পোলাওখিনিৰ বাবে মই এইটো গিলাসেৰে 3 গিলাস বাসমতি চাউল লৈ লৈছো। আপোনালোকে ইচ্ছা কৰিলে জহা চাউলো ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি চাউলখিনি ধুই লম, কিন্তু তিয়াই নথওঁ। এয়া মই চাউলখিনি ধুই আনিলো। আৰু এখন সৰু চালনীত চাউলখিনি থৈ দি পানীখিনি নিগৰিবলৈ দিম। আনফালে মই এটা ডাঙৰ পিয়াজ সৰুকৈ কাটি লৈছো আৰু লৈছো অলপ আদা নহৰুৰ পেষ্ট, নিমখ, আধা চামুচমান লৈছো চেনি, এমুঠিমান কাজু কিশমিশ, কেইটামান লৈছো লং, ইলাচি আৰু ডালচেনি আৰু লৈছো অলপমান ঘিউ। এতিয়া এটা কুকাৰ গেছত পাতি লৈ তাত 2 চামুচ ঘিউ দি দিছো। ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। ঘিউখিনি গৰম হৈ অহাত চেনি আধা চামুচ দি দিছো। এইদৰে চেনি দিলে পোলাওখিনিত বৰ ধুনীয়া কালাৰ এটা আহে। গেছৰ ফ্লেম মই লো ৰাখিছো। এতিয়া ইলাচি ডালচেনিখিনি দি দিম আৰু এটা ধুনীয়া গোন্ধ নহালৈকে ভাজি থাকিম। তাৰ পিছত কাটি লোৱা পিয়াজখিনিও দি দিছো। এতিয়া পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি লম। যদি আপোনালোকে পোলাওখিনি ৰঙচুৱা হোৱাটো বিচৰা নাই, তেতিয়াহ'লে অলপমান ভাজিলেই হ'ব। আদা নহৰুৰ পেষ্টখিনিও দি দিছো। বহুতে ভাবিবও পাৰে পোলাওতনো আদা নহৰু দিয়ে নে, কিন্তু এবাৰ দি এইদৰে বনাই চাব, সঁচাকৈ বহুত টেষ্টি লাগে। এয়া মই আদা নহৰু আৰু পিয়াজখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ললো। এতিয়া কাজু কিশমিশখিনি দি দিম। এইখিনিও অলপমান সময় ভাজি লম। সকলোখিনি ভাজি হোৱাৰ পিছত এতিয়া চাউলখিনি দি দিছো। চাউলখিনি তিয়াই নথোৱাৰ বাবে দেখিছেনে কেনেকৈ এটা এটা হৈ আছে। এতিয়া চাউলখিনিৰ লগত আটাইখিনি বস্তু ধুনীয়াকৈ মিলাই লম আৰু 3 মিনিটমান সময় চাউলখিনি লাহে লাহে ভাজি থাকিম। অৱশেষত এতিয়া পানী দিম। পানী মই চাউল জোখা গিলাসটোৰেই দিছো। যিহেতু চাউল 3 গিলাস দিছিলো, পানীও 3 গিলাসেই দিব লাগিব। তাতকৈ অকমানো বেছি নিদিব। এতিয়া ধুনীয়াকৈ এবাৰ লৰাই লম। লগতে দিছো এচামুচ নিমখ আৰু দিছো এচামুচ ঘিউ। এইটো অপচনেল হয়, নিদিবও পাৰে। এতিয়া আটাইখিনি এবাৰ মিলাই লম। এতিয়া কুকাৰৰ ঢাকনিখন মাৰি দিছো আৰু হাই ফ্লেমত এটা চিটি মাৰিবলৈ দিম। এয়া এটা চিটি মাৰি হৈ গৈছে। কুকাৰৰ প্ৰেছাৰখিনি নিজে নিজে ৰিলিজ হোৱাৰ পিছত এয়া খুলি চাইছো। এতিয়া পোলাওখিনি এবাৰ লাহে লাহে লৰাই ওপৰ তল কৰি দিম। এয়া দেখিছেনে পোলাওখিনি কিমান ধুনীয়াকৈ এটা এটা হৈয়ে আছে আৰু ৰংটো কি ধুনীয়া আহিছে। এয়া আজি আমাৰ পোলাও ৰেচিপিটো ৰেডি হৈ গৈছে। ৰেচিপিটো চাই যদি ভাল লাগিলে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।